নমস্কাৰ সহজ আখল চেনেলটোলৈ স্বাগতম জনাই মই আজি হোটেলৰ দৰে একদম ধুনীয়া স্পঞ্জি আৰু সফট কোমল ৰসগোল্লা কেনেকৈ বনাব পাৰি তাৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই দেখিছে ৰসগোল্লাসমূহ মই কেনেকৈ বনাইছোঁ আৰু এক চামুচেৰে কাটি দিছোঁ। চাওকচোন কিমান ধুনীয়া কোমল স্পঞ্জি আৰু একদম ভিতৰলৈকে পুৰা চাচনি সোমাই গৈছে। বহুত ধুনীয়া হৈছে ৰসগোল্লাখিনি। তাৰ কাৰণে মই লৈছোঁ এটা পাত্ৰত 2 লিটাৰ গাখীৰ, গৰু গাখীৰ গৰম কৰিছোঁ। মই গাখীৰখিনি অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া উতলিছে গাখীৰখিনি, লৰাই থাকিব লাগে, উতলি নহ'লে উফন্দি পৰি যাব পাৰে। আৰু লৰাই অলপ টাইম 10 মিনিটমান সময় গাখীৰখিনি গৰম কৰি যাতে কমি যায়, গাখীৰখিনি অলপ ডাঠ হয়, কমি পেলাই তেনেকুৱা কৰিব লাগিব। আৰু এইখিনি সময়তে মই যিখন হেতাৰ দি লৈ আছোঁ সেইখন হেতাৰে 1 চামুচ ভিনেগাৰ আৰু 1 চামুচ পানী মিলাই মই গাখীৰখিনিত দি দিছোঁ। আৰু গাখীৰখিনি এতিয়া ফাটিবলৈ আৰম্ভ হৈছে, দেখিছেনে? ফাটিবলৈ আৰম্ভ কৰিছে গাখীৰখিনিয়ে। লাহে লাহে চানাটো ওপৰলৈ উঠি আহিছে ইয়াত, আৰু পানীখিনি বেলেগ হৈ গৈছে। গাখীৰৰ চানাটো ধুনীয়াকৈ ফাটি গৈছে। আৰু মই এতিয়া এখন পাতল কাপোৰত চালি লৈছিলোঁ, মানে পানীটো যোৱাকৈ চেপি একদম পানীখিনি উলিয়াই চানাটো উলিয়াই লৈছোঁ। এইখিনি চানা ওলাল মোৰ 2 লিটাৰ গাখীৰত। এতিয়া মই চানাখিনি ভালকৈ হাতেৰে ভাঙি লৈছোঁ। ভাঙি মই ধুনীয়াকৈ ভাঙি লৈছোঁ। এয়া ফৰফৰীয়া হৈ গ'ল, কিন্তু গোটা গুটি হৈ আছে। সেইকাৰণে মই হাতৰ এই তলুৱাখন দি ভালকৈ এনেকৈ ঘঁহি যেনেকৈ আমি আটাৰ লাডু বনাওঁ তেনেকুৱা লাডু কৰিব লাগিব। গোটা গুটিখিনি সম্পূৰ্ণ নাইকিয়া কৰিব লাগিব। এই সময়খিনি আমি প্ৰায় 5 মিনিটমান সময় এনেকৈ সানি থাকিব লাগিব। সানোতে একদম কোমল আটাৰ লাডু নিচিনা হৈ যাব, আৰু তাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিব ফেহুখিনি, মানে চানাখিনিৰ পৰা। সানোতে কোমল হৈছে, আৰু এইখিনিতে অকণমান টাইম লাগে, অলপ ভালকৈ সানিব লাগে। যিহেতু সানি এতিয়া দেখিছে কোমল লাডু হৈ গৈছে। আটাৰ লাডু যেনেকুৱা আমি বনাওঁ তেনেকুৱা এটা কোমল লাডু হৈ গৈছে। ধুনীয়াকৈ লাডু হৈ গৈছে সানি। এতিয়া আমি আমাৰ নিজৰ জোখমতে আমি লাডুখিনি বনাই ল'ব পাৰিম। আৰু এইটো ধুনীয়া এটা আটা লাডুৰ দৰে হৈ গ'ল। তাৰপৰা এতিয়া আমি নিজৰ জোখমতে আমি গোল আকাৰ দি ল'ব পাৰোঁ। ৰসগোল্লাৰ ধুনীয়া গোল আকাৰ আমি দিব লাগিব। তাৰ কাৰণে আমি ধুনীয়াকৈ গোলকৈ লাডুকেইটা বনাই ল'ব লাগিব। সৰুকৈ বনালেও হ'ব, কাৰণ যেতিয়া আমি মানে লাডুখিনি আমি যেতিয়া চাচনিত বইল কৰিম তেতিয়া তাৰ দুগুণ হৈ যায়, অলপ ডাঙৰ হৈ যায়। সেইকাৰণে আমি চাইজটো নিজৰ জোখত সৰুকৈ ৰাখিলেও হ'ব। এটা হ'ল তেনেকেই মই এতিয়া এটাকৈ সুন্দৰকৈ লাডুকেইটা বনাই ল'ম। তেনেকৈ মই এতিয়া অলপকৈ লৈ পেলাই প্ৰায় মই 12টামান লাডু, দেখিছেনে, গোলকৈ 12টামান লাডু মই বনাই ল'লোঁ। হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি যিটো জোখত ৰাখিছোঁ তাৰ ফুলি পেলাই আৰু অলপ বেছি ডাঙৰ হৈ যাব যেতিয়া আমি সিজাম চেনি পানীত। এতিয়া এটা পাত্ৰ লৈছোঁ, মই এটা চচপেন লৈছোঁ। তাতে মই এইটো গিলাচৰ প্ৰায় 4 গিলাচ পানী দিম মই ইয়াত। এতিয়া গিলাচ 4 গিলাচ মই পানী দিছোঁ তাৰে।
তাতে মই 2 গিলাচ চেনি দি দিছোঁ সেইটো গিলাচৰ। এতিয়া দেখিছে বইল আহিছে, অলপ অলপ উতলিছে। এইখিনি সময়তে মই ইয়াতে কেঁচা গাখীৰ 2 চামুচ দি দিছোঁ। কেঁচা গাখীৰ 2 চামুচ দিয়াৰ কাৰণটো হ'ল চেনিত যিসমূহ লেতেৰা থাকে বইল হ'ব যেতিয়া পানীখিনি যেতিয়া উতলোতে মানে গাখীৰখিনি দিলে চেনি লেতেৰা কিছুমান ওপৰলৈ উঠি আহে আৰু সেই লেতেৰাখিনি আমি চামুচেৰে বা হেতাৰে দি অলপ অলপকৈ উঠাই ছাইডত যেতিয়া হৈ যায় আমি আঁতৰাই দিব পাৰোঁ। নেমু ৰসো দিব পাৰি 2 চামুচ বা 1 চামুচ, কিন্তু মই গাখীৰ দিছোঁ। ধুনীয়াকৈ উতলিছে আৰু ছাইডৰ পৰা মই যিখিনি লেতেৰা ফেন ওলাইছে সেইখিনি মই আঁতৰাই দিছোঁ। আৰু ইয়াতে মই 4টা ইলাচি খুন্দি পেলাই দি দিছোঁ। ইলাচি দিলে গোন্ধটো ভাল আহে। আৰু এতিয়া মই বনাই থোৱা লাড়ুখিনি এটা এটাকৈ মই দি দিছোঁ। দি দিছোঁ। দেখিছে আপোনালোকে সৰু সৰু হৈ আছে, কিন্তু যেতিয়া অলপ টাইম উতলিব নহয় চাইজত আকাৰটো ডাঙৰ হৈ যাব। এখন ঢাকনা মাৰি দিছোঁ আৰু মই ইয়াত 10 মিনিটৰ কাৰণে উতলিবলৈ দিম। 10 মিনিটত আমাৰ ৰসগোল্লা তৈয়াৰ হৈ যাব। একদম হোটেলত পোৱাৰ দৰে একদম চাফা বগা আৰু কোমল ধুনীয়া ৰসগোল্লা হৈ যাব। আমি এনেকৈ অতি সহজে আৰু কম সময়ত আমি হোটেলত পোৱাৰ দৰে ঘৰতে ৰসগোল্লা বনাই খাব পাৰোঁ। এই চাওক কিমান ডাঙৰ ডাঙৰকৈ ফুলি গ'ল। দিওঁতে ইমান ডাঙৰ নাছিলে, কিন্তু এতিয়া ফুলি পেলাই কিমান ডাঙৰ ডাঙৰ হৈ গ'ল ৰসগোল্লাসমূহ। বেছি সময় নালাগে, প্ৰায় 10 মিনিট সময় আপোনালোকে এনেকৈ বইল কৰিলে ধুনীয়া জোখত হৈ যায় ৰসগোল্লাসমূহ। কিন্তু অলপ ঠাণ্ডা কৰি ৰাখিব লাগিব, লগে লগে খালে ভাল নালাগে। প্ৰায় 2 ঘণ্টামান সময় ঠাণ্ডা হ'বলৈ দিব লাগে। ঠাণ্ডা মানে ফ্ৰিজত ভৰাই থ'লেতো আৰু ভাল হয়, খাবলৈ টেষ্টটো ভাল হয়। 2 ঘণ্টা ৰেষ্ট দিয়াৰ পিছত এই ৰসগোল্লাসমূহ দেখিছে কিমান ধুনীয়াকৈ হৈ গৈছে। এনেকুৱা আৰু ভিডিঅ' চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।